নিকু তোমাক ডাঙৰ বনাই দিম মই আকাশত লৈ যাম তোমাকে ডাঙৰ বনাই দিম মই একদম আকাশত লৈ যাম নিকুক ডাইৰেক্ট ইঞ্জিনিয়াৰ নহলে আইএছ অফিচাৰ বনাই দিম মই এইকাৰে ইঞ্জিনিয়াৰ ডাক্তাৰ আইএছ অফিচাৰ বনাই দিম তাক আপোনালোকৰ ল'ৰা ছোৱালী দুটাক ফ্ৰী পঢ়াম মই সবতকৈ ডাঙৰ কামটো হ'ব ল'ৰা ছোৱালী দুটা পঢ়িব বেলেগৰ পইচা আছে স্কুল নাই আৰু আমাৰ পইচাও আছে স্কুলো আছে বেলেগৰ পইচা আছে স্কুল নাই আমাৰ পইচাও আছে স্কুলো আছে আপোনালোকৰ নিকুক লৈ ইউএছটিএমত আহি যাব আপোনালোকক দুয়োকে আমি চাকৰি দি দিম হল যে আপোনালোক পুৰা ফ্যামিলিটো লৈ ইয়াতে আহি যাব কেম্পাছৰ ভিতৰত আপোনাকো কাম দিম তাকো মই কাম দিম এই মন্তব্য ইউএছটিএমৰ স্বত্বাধিকাৰী মাহবুবুল হকৰ উচ্ছেদিত নিকু কলিতাক পঢ়া শুনাৰ দায়িত্বৰ লগতে পৰিয়ালৰ সকলো দায়িত্ব লোৱা ইউএছটিএমৰ স্বত্বাধিকাৰীৰ এটা ভিডিঅ' সামাজিক মাধ্যমত বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে কিয়নো এইগৰাকী নিকু কলিতাৰ কথা আপোনাৰ মনত আছেনে উচ্ছেদৰ বলি হোৱা নিকু কলিতাই কৈছিল অ আংকুল এতিয়া আহিব নিদিবাচোন আমাৰ বস্তুখিনি খালী কৰা হোৱা নাই আৰু 10 মিনিটমান পাছত আহিব দিবাচোন এতিয়া আহিব নিদিবাচোন আমাৰ বস্তু খালী কৰা হোৱা নাই 10 মিনিট মান দেৰিকে হ'ব এইদৰে আৰক্ষী বিষয়া উচ্ছেদৰ বলি হোৱা এগৰাকী নিকু কলিতাই আৰক্ষী বিষয়াক কৰা অনুৰোধৰ এই ভিডিঅ'টো সামাজিক মাধ্যমত বনজয়ৰ দৰে ভাইৰেল হৈ পৰাৰ পাছতে ইউএছটিএমৰ স্বত্বাধিকাৰী মাহবুবুল হকে উচ্ছেদিত নিকু কলিতা আৰু নিকু কলিতাৰ পৰিয়ালৰ সকলো দায়িত্ব লৈছিল ইউএছটিএমৰ স্বত্বাধিকাৰী মাহবুবুল হকে সঁচাকৈ কিমান ভাল অন্তৰৰ মানুহ ইউএছটিএমৰ স্বত্বাধিকাৰী মাহবুবুল হক এই ভিডিঅ'টোৰ পৰা অনুমান কৰক আপুনিও মাহবুবুল হকে কেৱল নিকু কলিতাই নহয় নিকু কলিতাৰ দৰে প্ৰায় 1000ৰো অধিক দৰিদ্ৰ পৰিয়ালৰ লোকসকলক ইউএছটিএমত দিছে চাকৰি সঁচাই ইউএছটিএমৰ স্বত্বাধিকাৰী মাহবুবুল হকৰ প্ৰতিটো কৰ্ম শলাগ ল'বলগীয়া